মৰ্ণিং অসম। আজি আমি বাইকৰ এটা বস্তু লগাব যাম। আহক আপোনালোকে চাই থাকক বস্তুটো কি কেনেকৈ লগাম। তথাপিও মই এবাৰ কৈ দিছোঁ, এইটো ডিজিটেল মিটাৰত মানে টেম্পাৰ টাইপ থাকিব। আমাৰ যেনেকৈ মোবাইলত টেম্পাৰ গ্লাছ লগাওঁ সেনেকুৱা এটা লেমিনেশ্যন ইয়াত লগাওঁ আমি, যাৰ কাৰণে স্পট নহয়, দাগি নহয়, বস্তুটো ভালে থাকে। লগতে তাত বাইকত ষ্টিকাৰ লগোৱাব পাৰি, কাৰৰ ষ্টিকাৰ লগাব পাৰি, যিকোনো মডিফিকেশ্যন হয় বাইকৰ লগতে কাৰৰো হয়। বলক আমি তাত যাওঁ। এইটো আমাৰ ইয়াত আছে, কালাপাহাৰত আছে, গুৱাহাটীৰ। এয়া আহি পালোঁ আমি ৰেপচিটি, গুৱাহাটী ৰেপচিটি খাই। ইয়াত আপোনালোকৰ দেখাই আছোঁ ভিতৰত কি কি কাম হয়, কেনেকুৱা হয়। বাকী আমি পিছত ডিটেইলছ ল'ম। ইয়াৰ ভিতৰত পেপাৰ আছে, ইয়াত ক্ৰাফটিং হয়, কাটিং হয়, কম্পিউটাৰত বনাই, ইয়াত এইটো প্ৰিণ্টিং, ইয়াত প্ৰিণ্ট কৰে, এইবিলাক ডিজাইন বনাইছে। লগতে কাষতে গেৰেজটো আছে য'ত কাম হয়, ৱৰ্কশ্বপ কৰে। ইয়াতে এয়া গাড়ীৰ কাম কৰি আছে, দেখিছে আপোনালোকে। আমি ইয়াৰে এজন ল'ৰাক, দাদা এজনক কথাবিলাক সুধিম, সিহঁতে কেনেকুৱা কি কাম কৰে শ্বৰ্টলি। লগ' বনাব বাইকৰ, আপোনালোকেও বনাব পাৰে। ইয়াত দেখি আছে দাদাই বনাই আছে। নিজৰ ইনষ্টা ID, ইউটিউব চেনেল, যেনেকুৱা ফেচবুক ID আছে, আপোনালোকে বনাব পাৰে। লগতে দাদাৰ পৰা আমি অলপ ইনফৰ্মেশ্যন লৈ ল'ম। দাদা, আপোনালোকৰ এইটো নামটো কি বুলি আছে? ৰেপচিটি আছে ন? আপোনালোকৰতো পেজো আছে? ইনষ্টা পেজ আছে, আপোনালোকে পাই যাব। ইনষ্টা পেজত চাৰ্চ কৰিলে হ'ল। আৰু যিকোনো ধৰণৰ বাইক মডিফিকেশ্যন, হেলমেট ৰেপিং কৰিব পৰা যায় ন? হেলমেট, গাড়ী, ফ'ৰ হুইলাৰো আহি যায়। এনেকুৱা ডিজাইন আহি যাব, প্ৰিণ্টিং ডিজাইন। ইয়াত বাইক, কাৰ গোটেইবিলাক মডিফিকেশ্যন হয়, কাম কৰিয়ে আছে। এইটো বাইক ন? বাইকৰ এইটো আপোনালোকে ইনষ্টাত পায়ে যাব। আপোনালোকৰ দাদা এড্ৰেছটো এবাৰ কৈ দিব পাৰফেক্টলি। তোমাৰ গুৱাহাটী কালাপাহাৰ হয়, অপজিট জিঅ'পি। আচ্ছা, আপোনালোকৰ এড্ৰেছটো পাই গ'লে পাই যাব। কালাপাহাৰ ইয়াতে আছে, আহি আছে ন? গুগলত পাই যাব ৰেপচিটি বুলি। ইয়াত আপোনালোকে যিকোনো ধৰণৰ বাইকৰ কাম, কাৰৰ কাম থাকিলে ইয়াত কৰিব পাৰে। ইটছ এণ্ড এভৰিথিং হয় ইয়াত। ৰেপিঙৰ পৰা যিখিনি থাকে মডিফিকেশ্যন, লাইট লগাব পাৰে, মডিফিকেশ্যনৰ বাইকৰ, কাৰৰ, গোটেইখিনি ইয়াত হৈ যায়। এয়া চাওক, লগ' প্ৰিণ্টিং কৰি আছে, ষ্টিকাৰ প্ৰিণ্টিং কৰি আছে। যাক যেনেকুৱা ধৰণৰ লগ' লাগে, ষ্টিকাৰ লাগে, এইবিলাকে বনাই পেলাই গাড়ীত পেষ্ট কৰি দিয়ে। এয়া চাওক, ইনষ্টাৰ ID মাৰিছোঁ মই বাইকত, ডিজাইন দি পেলাই বনোৱা হৈছে ধুনীয়াকৈ। লগতে আপোনাক কৈছিলোঁ তেতিয়া লেমিনেশ্যন লগাম বুলি, এয়া লেমিনেশ্যন লগাইছোঁ। ইনষ্টা ID হৈ গ'ল। এতিয়া ইউটিউবৰ লগৰটোৰ লগত ইউটিউবৰ চেনেলটোৰ নাম থাকিব, দি অসম হাব। আপোনালোকৰ অলপ মৰম বিচাৰোঁ চেনেলটোৰ ওপৰত। শ্ব' চাম লাভ। প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। আপোনালোকৰ মৰমৰ অবিহনে সম্ভৱ নহয় সকলো কাম কৰাটো। মৰম দিব বুলি আশা থাকিল। থেংক ইউ।